তিনিটা আটাৰ মিশ্ৰণেৰে এটা খুব হেল্ডি ৰুটি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। এয়া তিনিটা আটা আছে, তিনিটা ইয়াত আছে বাজৰা আছে, জয়াৰ আছে আৰু এটা আছে ঘেঁহু। এই তিনিটা মিশ্ৰণ কৰি ল'লোঁ। ইয়াত পানী লাহে লাহে অলপ অলপ দিব। এইটো অলপ পিঠাগুড়িৰ নিচিনা, বেছি পানী দিলে আপুনি ৰুটি বনাবই নোৱাৰিব। সেইকাৰণে অকণ অকণ পানী দি দি আটাখিনি মঠিব লাগিব এনেদৰে। সেয়া অকল আটাৰ নিচিনা নহয়, তিনিটা মিক্স হৈ আছে যে পানী অলপ অলপ দি সাৱধানে মঠিব লাগিব। যিমান ভালকৈ মুঠিব সিমান ৰুটিটো ধুনীয়া হয়। ৰুটি বনাবলৈ ৰেডি হ'লোঁ। লাডুকেইটাত অকণমান আটা লগাই লগাই ল'ব, তেতিয়া ৰুটিটো ধুনীয়া হ'ব আৰু নহ'লে বেলিবলৈ অসুবিধা হয়। এনেকৈ আটা লগাই লগাই ল'ব লাগিব। আপোনালোকে জানেই কেনেকৈ বেলিব লাগে, আপোনালোকে নিজৰ ইচ্ছাত বেলিব। সেয়া টাৱাখন গৰম কৰি ল'লোঁ নহয়, তাতে দি দিলোঁ। এটা ছাইড অকণমান গৰম হোৱাৰ পাছত সলাই দিব ইটো ছাইডে। এটা ছাইড অকণ কম গৰম কৰিব লাগে, সিজাব লাগে। তাৰপিছত আৰু সিটো ছাইড মই উল্টাই যে দিলোঁ, সেইটো ছাইড অলপ বেছিকৈ গৰম কৰিব লাগে। এতিয়া এনেদৰে এই কমকৈ যিটো ছাইড গৰম কৰিছোঁ সেইটো ছাইড জুইত দিব লাগে এনেদৰে। ঠিক তেনেকৈ আকৌ দিলোঁ। তেনেকৈ ঘূৰাই দিব অকণ সময় ৰখাৰ পিছত। হয়, এইটো ছাইড অলপ সময় বেছিকৈ ৰাখিব। খুব ধুনীয়াকৈ ফুলি যায়। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব। কষ্টও নাই, জল্দি জল্দি বহুত ৰুটি বনাব পাৰে। ৰুটি বনাই হৈ গ'ল আৰু ইয়াত এতিয়া ঘি লগাইছোঁ। এনেদৰে এটা ৰুটিত ঘি লগাব আৰু সিটোতে এনেকৈ ঘঁহি দিব। এনেকৈ আপোনালোকে মই কোৱা মতে আপোনালোকে এইটো এনেদৰে ৰুটি বনাই খাবই। বহুত হেল্ডি হয়, নিজেও খাব আৰু ডায়েবেটিছ থকা লোকৰ কাৰণে এইটো খুব ভাল হয়। সেইকাৰণে এইটো আপোনালোকে ট্ৰাই কৰিব। ল'ৰা ছোৱালীও খাব পাৰে, আমাৰ দেহাকে খুৱাওঁ মই। আপোনালোকে নিজেও খাব আৰু সকলোকে খুৱাব বনাই পেলাই। এইটো ঘেঁহু, পতঞ্জলি ঘেঁহু হয়।